নমস্কাৰ সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ শিক্ষা বিভাগৰ এক নতুন পদক্ষেপ RIIMS এপ্লিকেশ্যনৰ বিষয়ে RIIMS অৰ্থাৎ ৰিয়েল টাইম আইডেণ্টিফিকেশ্যন এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম। এই এপ্লিকেশ্যনটোৰ মূল উদ্দেশ্য হ'ল ডিজিটেল মাধ্যমত সকলো তথ্য যেনে ষ্টুডেণ্টছ এটেণ্ডেঞ্চ, টিচাৰ্ছ এটেণ্ডেঞ্চ, ষ্টুডেণ্টছ ট্ৰেন্সফাৰ, ষ্টুডেণ্টছ লাৰ্ণিং আউটকাম ইত্যাদি সংগ্ৰহ কৰা আৰু সমাধান কৰা। ইয়াত SDMISৰ দৰে বহুতো সুবিধা আছে। এই এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে প্ৰতিদিনে স্কুলত ষ্টুডেণ্টছ আৰু টিচাৰৰ উপস্থিতি নিশ্চিত কৰিব লাগিব। এটেণ্ডেঞ্চ লওঁতে GPS অন কৰি ল'ব লাগিব। ইণ্টাৰনেট থাকক বা নাথাকক কোনো কথা নাই। আপোনালোকে গুগল প্লে ষ্টৰত গৈ RIIMS চাৰ্চ কৰি এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যন ডাউনলোড কৰাৰ পিছত ইউজাৰ ID আৰু পাছৱৰ্ড কি হ'ব আৰু কেনেকৈ ষ্টুডেণ্টছ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, কেনেকৈ ষ্টুডেণ্টছ এটেণ্ডেঞ্চ ল'ব লাগিব, কেনেকৈ ষ্টাফ ৰেজিষ্টাৰ কৰিব লাগিব ইত্যাদি বিষয়ত ইয়াৰ পিছৰ ভিডিঅ'ত বৰ্ণনা কৰা হ'ব। গতিকে নেক্সট ভিডিঅ' চাবলৈ নাপাহৰিব। ধন্যবাদ।